বন্ধুসকল, আপোনালোক সকলোৱে সৌৰজগতৰ বিষয়ে জানে, কিন্তু প্ৰতিটো গ্ৰহৰ গতি প্ৰকৃতি, সূৰ্যৰ পৰা তাৰ দূৰত্ব, গ্ৰহবোৰৰ বৈশিষ্ট্য অথবা তাৰ উপগ্ৰহসমূহ সম্পৰ্কে সম্যক ধাৰণা বহুতৰে নাই। আহকচোন শহীদগণ, আজিৰ ভিডিঅ'টিত সেই বিষয়ে বিশদভাৱে আলোচনা কৰোঁ। সৌৰজগতৰ কেন্দ্ৰত আছে একমাত্ৰ নক্ষত্ৰ সূৰ্য। তাক প্ৰদক্ষিণ কৰি আছে 8টা গ্ৰহ আৰু সিহঁতৰ 166টা উপগ্ৰহ। গ্ৰহসমূহ যথাক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এতিয়া মই সূৰ্য আৰু অন্যান্য গ্ৰহৰ বিষয়ে এটা এটাকৈ জনাই যাম। সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত একমাত্ৰ জ্যোতিষ্ক হ'ল সূৰ্য। সূৰ্যৰ ব্যাস 13,91,000 কিলোমিটাৰ। পৃথিৱীতকৈ সূৰ্যৰ ব্যাস প্ৰায় 109 গুণ বেছি। আছে 73% হাইড্ৰজেন, 25% হিলিয়াম আৰু 2% অন্য মৌল। সূৰ্য আচলতে এটা গেছীয় অগ্নিপিণ্ড। সূৰ্যৰ অপৰিসীম মাধ্যাকৰ্ষণ শক্তিৰ বাবে সৌৰজগতৰ গ্ৰহসমূহে সূৰ্যক প্ৰদক্ষিণ কৰে। এতিয়া আমি আলোচনা কৰোঁ বুধ গ্ৰহৰ বিষয়ে। সৌৰজগতৰ প্ৰথমটো গ্ৰহ হৈছে বুধ। ই সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ বুধক সময় লাগে 88 দিন। সূৰ্যৰ পৰা বুধৰ দূৰত্ব 57.91 মিলিয়ন কিলোমিটাৰ। বুধ গ্ৰহৰ নিজস্ব কোনো উপগ্ৰহ নাই। বুধৰ ব্যাস প্ৰায় 4,879 কিলোমিটাৰ। এইটো গ্ৰহত এটমিক অক্সিজেন, এটমিক হাইড্ৰজেন, ছ'ডিয়াম, মেগনেছিয়াম, পটাছিয়াম, কেলছিয়াম আৰু হিলিয়ামৰ অস্তিত্ব আছে। বুধ সূৰ্যৰ আটাইতকৈ ওচৰত থকা স্বত্বেও ইয়াৰ পৃষ্ঠৰ তাপমাত্ৰা অতি শীতল। দিনত ইয়াৰ উষ্ণতা 450 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয় আৰু ৰাতিৰ উষ্ণতা প্ৰায় -175 ডিগ্ৰী চেলছিয়াছলৈ অৱনমিত হয়। উষ্ণতাৰ এই তাৰতম্যৰ পৰিমাণ 600 ডিগ্ৰী চেলছিয়াছৰো বেছি হয়, যিটো সৌৰজগতৰ যিকোনো গ্ৰহৰ তুলনাত বেছি। এই গ্ৰহটিক টেলিস্কোপৰ দ্বাৰা 17শ শতাব্দীতে প্ৰথমে পৰ্যবেক্ষণ কৰিছিল জ্যোতিৰ্বিজ্ঞানী গেলিলিও আৰু থমাছ হেৰিয়টে। বুধ গ্ৰহৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ 80%। অৰ্থাৎ যদি পৃথিৱীত আপোনাৰ ওজন 100 কেজি হয়, তেন্তে বুধত আপোনাৰ ওজন হ'ব 38 কেজি। বুধৰ পিছতে সূৰ্যৰ নিকটতম গ্ৰহ হৈছে শুক্ৰ। সূৰ্যৰ পৰা শুক্ৰ গ্ৰহৰ দূৰত্ব 107.57 মিলিয়ন কিলোমিটাৰ। সূৰ্যক পৰিভ্ৰমণ কৰোঁতে শুক্ৰক সময় লাগে 224 দিন। কিন্তু আচৰিত কথাটো হ'ল যে সূৰ্যক প্ৰদক্ষিণ কৰাতকৈ নিজৰ মেৰুদণ্ডৰ চাৰিওফালে এপাক মাৰিবলৈ শুক্ৰক বেছি সময় লাগে। সেইটো হৈছে 243 দিন। বুধৰ তুলনাত শুক্ৰ সূৰ্যৰ পৰা অনেক দূৰত থকা স্বত্বেও ই বুধতকৈ বহুত বেছি উষ্ণ। এই উষ্ণতা 462 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ মুখ্য কাৰণ হৈছে শুক্ৰৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ অতিৰিক্ত উপস্থিতি। ইয়াৰ পৰিমাণ হৈছে 93.5%। 1610 চনত বিজ্ঞানী গেলিলিওই সৰ্বপ্ৰথমে এই গ্ৰহটি পৰ্যবেক্ষণ কৰিছিল। শুক্ৰ গ্ৰহৰ নিজস্ব কোনো উপগ্ৰহ নাই। এই গ্ৰহৰ ব্যাস 12,104 কিলোমিটাৰ। শুক্ৰ গ্ৰহত অতিমাত্ৰা ছালফিউৰিক এচিড থকা বাবে তাত ছালফিউৰিক এচিডৰ মেঘ তৈয়াৰ হয়, যিয়ে গ্ৰহটো অত্যন্ত উজ্জ্বল কৰি তোলে। শুক্ৰ গ্ৰহ ইমানেই উজ্জ্বল যে ইয়াক দিনৰ ভাগতো আকাশত দেখা যায়। এতিয়া আমি জানিম আমাৰ পৃথিৱী সম্পৰ্কীয় কিছুমান তথ্য। সৌৰজগতৰ তৃতীয় গ্ৰহ হ'ল পৃথিৱী। সৌৰজগতৰ পৃথিৱী একমাত্ৰ গ্ৰহ যাৰ নাম কোনো ৰোমান বা গ্ৰীক দেৱতাৰ নাম অনুসৰি ৰখা হোৱা নাই। আজিৰ পৰা প্ৰায় 4.54 বিলিয়ন বছৰ পূৰ্বে পৃথিৱীৰ সৃষ্টি হৈছিল। এইটোৱেই একমাত্ৰ গ্ৰহ য'ত জীৱৰ অস্তিত্ব আছে। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব 15 কোটি কিলোমিটাৰ। সূৰ্যক এবাৰ পৰিভ্ৰমণ কৰোঁতে পৃথিৱীক সময় লাগে 365 সমস্ত 4/1 দিন আৰু নিজৰ মেৰুদণ্ডৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ পৃথিৱীক সময় লাগে 24 ঘণ্টা বা 1 দিন।
কিন্তু পৃথিৱীৰ আৱৰ্তনকাল ক্ৰমান্বয়ে কমি আহিছে, যিটো প্ৰতি 100 বছৰত 17 মিলিছেকেণ্ড। ইয়াৰ প্ৰভাৱ আমাৰ দিন ৰাতিৰ ওপৰতো পৰিব, কিন্তু এইটো ইমানেই ধীৰ গতিত হৈছে যে আজিৰ পৰা প্ৰায় 140 মিলিয়ন বছৰ পিছত পৃথিৱীৰ আৱৰ্তনকাল হ'ব 25 ঘণ্টা। পৃথিৱীৰ চুম্বক ক্ষেত্ৰ অত্যন্ত শক্তিশালী। তাৰ কাৰণ হৈছে পৃথিৱীৰ কেন্দ্ৰত থকা নিকেল আৰু লৌহ। আমি সকলোৱে জানো পৃথিৱীৰ এটাই মাত্ৰ উপগ্ৰহ, আৰু সেইটো হৈছে চন্দ্ৰ। পৃথিৱীৰ ব্যাস 12,742 কিলোমিটাৰ। পৃথিৱীৰ বায়ুমণ্ডলত 78% নাইট্ৰজেন, 20.95% অক্সিজেন, 0.04% কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছৰ লগতে জলীয় বাষ্পও আছে। পৃথিৱীৰ সৰ্বোচ্চ উষ্ণতা 59 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা -89 ডিগ্ৰী চেলছিয়াছ। সৌৰজগতৰ চতুৰ্থ গ্ৰহটি হ'ল মংগল। সূৰ্যৰ পৰা মংগলৰ দূৰত্ব 227.9 মিলিয়ন কিলোমিটাৰ। সূৰ্যক এবাৰ পৰিভ্ৰমণ কৰোঁতে মংগলক সময় লাগে 687 দিন। নিজ অক্ষৰ চাৰিওফালে এপাক মাৰিবলৈ ইয়াক সময় লাগে 24 ঘণ্টা 37 মিনিট। পৃথিৱী আৰু মংগলৰ পৃষ্ঠভাগৰ ভৰ প্ৰায় সমান। মংগলৰ ব্যাস 6,779 কিলোমিটাৰ। সৌৰজগতৰ সকলোতকৈ ওখ পৰ্বত অলিম্পাছ মন্স মংগল গ্ৰহত অৱস্থিত। ই আচলতে এখন আগ্নেয় পৰ্বত। মংগলৰ দুটি উপগ্ৰহ আছে, ফ'বছ আৰু ডিমছ। মংগলৰ বায়ুমণ্ডল অত্যন্ত পাতল। মংগলৰ বায়ুমণ্ডলত 96% কাৰ্বন ডাই অক্সাইড, 1.93% আৰ্গন, 1.89% নাইট্ৰজেন আৰু সামান্য পৰিমাণে অক্সিজেনৰ অস্তিত্ব আছে। এই গ্ৰহৰ সৰ্বোচ্চ উষ্ণতা 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা -143 ডিগ্ৰী চেলছিয়াছ। এই গ্ৰহৰ পৃষ্ঠত ইমান বেছি আইৰণ অক্সাইড আছে যে গ্ৰহটি দেখিবলৈ ৰঙচুৱা হয়। সৌৰজগতৰ পঞ্চম গ্ৰহটি হ'ল বৃহস্পতি। ই আয়তনৰ ফালৰ পৰা বৃহত্তম গ্ৰহ। সূৰ্যৰ পৰা বৃহস্পতিৰ দূৰত্ব 766.95 মিলিয়ন কিলোমিটাৰ। এই গ্ৰহৰ ব্যাস 1,39,820 কিলোমিটাৰ। বৃহস্পতিৰ পৰিভ্ৰমণ কাল হ'ল 12 বছৰ আৰু আৱৰ্তন কাল হ'ল 9 ঘণ্টা 56 মিনিট। ইয়াৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ প্ৰায় 2.5 গুণ। বৃহস্পতিৰ উপগ্ৰহৰ সংখ্যা 69টা। 5,262 কিলোমিটাৰ ব্যাসযুক্ত গেনিমিড উপগ্ৰহটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। ষষ্ঠ গ্ৰহ হৈছে শনি, আৰু ই সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। ইয়াৰ ব্যাস 1,20,536 কিলোমিটাৰ। সূৰ্যৰ পৰা শনিৰ দূৰত্ব 1.49 বিলিয়ন কিলোমিটাৰ। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে শনি গ্ৰহক সময় লাগে 29 বছৰ, আৰু নিজ অক্ষৰ চাৰিওফালে এপাক মাৰিবলৈ ইয়াক সময় লাগে 10 ঘণ্টা 42 মিনিট। এই গ্ৰহৰ গড় উষ্ণতা -178 ডিগ্ৰী চেলছিয়াছ। শনিৰ মুঠ 82টা উপগ্ৰহ আছে। এই গ্ৰহৰ চাৰিওফালে বিশাল, সুন্দৰ আৰু বিস্তৃত বলয়ে গ্ৰহটিক ঘেৰি আছে, যাক আমি শনি গ্ৰহৰ আংঠি বুলি কওঁ। আৰু সপ্তম গ্ৰহটি হ'ল ইউৰেনাছ। সূৰ্যৰ পৰা ইউৰেনাছৰ দূৰত্ব 2.95 বিলিয়ন কিলোমিটাৰ, 50,724 কিলোমিটাৰ। ভ্ৰমণকাল হৈছে 84 বছৰ আৰু আৱৰ্তন কাল হৈছে 17 ঘণ্টা 24 মিনিট। এই গ্ৰহৰ গড় উষ্ণতা -201 ডিগ্ৰী চেলছিয়াছ, আৰু সি সৌৰজগতৰ শীতলতম গ্ৰহ। ইউৰেনাছৰ মুঠ 27টি উপগ্ৰহ আছে। সৌৰজগতৰ অষ্টম আৰু শেষ গ্ৰহটি হৈছে নেপচুন। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব 4.47 বিলিয়ন কিলোমিটাৰ। নেপচুনৰ ব্যাস 49,244 কিলোমিটাৰ। এই গ্ৰহটিৰ সূৰ্যক প্ৰদক্ষিণ কৰোঁতে সময় লাগে 165 বছৰ, আৰু নিজ অক্ষৰ চাৰিওফালে এপাক মাৰিবলৈ সময় লাগে 16 ঘণ্টা 6 মিনিট। নেপচুনৰ গড় উষ্ণতা -200 ডিগ্ৰী চেলছিয়াছ। নেপচুনৰ মুঠ উপগ্ৰহৰ সংখ্যা 14টা। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিলে সৌৰজগতৰ বিভিন্ন আকৰ্ষণীয় তথ্য।
প্ৰিয় দৰ্শকবৃন্দ, আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিল। যদিহে ভাল লাগিল আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ অকণমান সঁহাৰিয়ে মোৰ পৰৱৰ্তী ভিডিঅ' বনোৱাৰ কাৰণে প্ৰেৰণা হ'ব। আজিৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? বন্ধুসকল, আজিলৈ এৰিছোঁ। ধন্যবাদ।